আমাৰ মহিলাই আমাৰ লেকুজেলেম মহিলাই এতিয়া ড্ৰাগছ কানি আৰু বাঙৰ বিৰুদ্ধে মানে যুঁজি আছো যুঁজি থকাৰ সময়ত আমি দিনে ৰাতিয়ে ডিউটি কৰি এতিয়া ৰেচপ চেণ্টাৰ এতিয়া খুলি থকা মানে এইটো ৰেচপ চেণ্টাৰত আমি চব খোৱা ল'ৰাকেইটা মানে ড্ৰাগছ খোৱা ল'ৰাকেইটা বৰাই ৰাখিছো মানে তাতে এতিয়া ধৰা মাষ্টৰজনক মানে পথাৰত ই খাই আছিলে খাই থকা সময়ত আমি কেলে আমাৰ ইয়াত আপুনি তাৰ পৰা আহি পিনি খাই আছে বুলি কোৱাৰ কাৰণে কওঁতে সি কৈছে কিবা আমি খোৱা নাই তোমালোকে যোৱা আমি খোৱা নাই আমাক ডিষ্টাৰ্ব নকৰিবি তোমালোকে যোৱা বুলি আমাক খেদিছে মানে তাৰ পাছত আমাৰ মহিলাক তৰ্ক বিতৰ্ক চলিছে তাৰপিছত মহিলাক পুৰা মাৰপিট কৰিছে মাৰপিট কৰি পুৰা জখম লগাকে কিছুমান মহিলাই কিবা বুকু বিষাইছে আঘাত পাইছে হাত ভৰিৰে চুলি ধৰিছে 12 তাৰিখ বুধবাৰ তাৰপিছত এতিয়া আমি ৰেচপ চেণ্টাৰত কিবা মানুহজনক পঠালো খোৱা বোৱা বুলি পঠোৱাৰ পাছত এই মহিলাক ৰিকুৱেষ্ট কৰিছে মানে আপোনালোকে ওলাই দিয়ক মই এজন শিক্ষক আছিলো আমিতো শিক্ষক বুলি নাজানো ইয়াক তাৰপিছত ওলাই দিয়াৰ পাছত ই উল্টা মানে মহিলাক কেছ দিছেগে মহিলাই মানে মাৰপিট কৰিছে ৰেচপ চেণ্টাৰত মোক কিবা বৰাই দিছে ইহঁতে মাৰপিট কৰিছে বুলি মানে উল্টা ই কেছ দিছে আমাক 10 জন মানক কেছ দিছে মানে এজন শিক্ষকে যদি এনেকুৱা কাম কৰে ন এনেকুৱা কাম কৰা শিক্ষকক আমাক কেলে লাগে ইয়াক গুচাই দিব লাগে মানে আমাৰ লেকুজেলম গাঁৱৰ ল'ৰা ছোৱালীবিলাক সৰু ল'ৰা ছোৱালীবিলাকো বহুত আমাৰ তাত ভাং ড্ৰাগছ খায় তাৰ কাৰণে আমি সহ্য নাই মানে আমাৰ ল'ৰা ছোৱালী মানে স্কুলত নাযায় আৰু অকল ল'ৰা ছোৱালীবিলাক মাত্ৰ গায়ে বাঁহৰ তলত বহি এহেঁতে ভাং বিএছ খায় জংঘলত বহি ভাং বিএছ খায় তাৰ কাৰণে আমি আমাৰ মহিলা সমিতিয়ে আমি একেলগে চবে মিটিং কৰি তাৰপিছত আমি এইটো নিবাৰণ কৰিবলৈ আমি ওলাইছো যোৱা 12 তাৰিখে একটা টঙিত পথাৰৰ মাজৰ টঙিত তাত কেইটামান ল'ৰাবিলাক বহি আছিলে তেতিয়া আমি চাই পেলাই তাত ধৰিবলৈ যাওঁ তেতিয়া সেইখন মানুহ কিবা কৈছিলে 2 নং তৰাজান প্ৰফুল্ল দলে সি এজন শিক্ষক সি কিন্তু কানি খাই আছিলে ভাং খাই আছিলে তেতিয়া আমি আমাৰ মহিলাই মানে ঘেৰাও কৰা সময়ত সি তাত বহি পেলাই খাই আছিলে তেতিয়া খাই থকা সময়ত আমি কেইটামান ঘেৰাও কৰি পেলাই ৰাইজে ঘেৰাও কৰি পেলাই মানুহজনক আমি ধৰিবলৈ যোৱা সময়ত আমাৰ মহিলাক 2 জন মহিলাক আমাক চোলা পাতি দিয়ে আৰু বেয়া জেগাত মানে আমাক চৰ মাৰি দিয়ে মানে কুচ্চা মাৰি দিয়ে তাৰপিছত আমি ধৰি পেলাই নিচামুক্তি কেন্দ্ৰত আমি তাক ভৰালো সি আকৌ আহি পেলাই ওলাই পেলাই 2 দিনৰ পিছত ওলাই আহি আমাক আকৌ সি কেছ কৰিলে গাঁৱৰ মহিলাক কেছ দিছে আমি আজি তাকো এতিয়া উল্টাকে কেছ দিমগে আমি মানে সি আমি কেছ দিয়াটো আমাৰ অলপমান দেৰি হ'লগে আমি নিজৰ মানুহ নহয় জানো নিজৰ মানুহ বুলি আমি মিলাম বুলি ভাবিছিলো সি আকৌ আমাক উল্টাকে সি কেছ দিছে তাৰ কাৰণে আকৌ এতিয়া তাক আমি ক্ৰছ কেছ দিছো আমি ন্যায় বিচাৰো তাক এৰেষ্ট কৰিব লাগে সি এজন টিচাৰ হৈ পেলাই কেলে নিচা হেৰি বস্তু ইউজ কৰিব কেনেকুৱা সি ল'ৰা ছোৱালীক শিকাবগে তাৰ কাৰণে আমাক শিক্ষা মন্ত্ৰীয়ে অনুৰোধ কৰিছো সি একদম সোনকালে সি সিদ্ধান্ত ল'ব লাগে ঘটনাটো এনেকুৱা হ'ল মই চব্জি ল'ব গৈছিলোঁ আবেলি সময়ত তেতিয়া কিছুমান দুৰ্বৃত্তই আহি মোক আক্ৰমণ কৰিলে বান্ধিৰ পাছত ৰিহাব চেণ্টাৰলৈ লৈ গ'ল তাত টৰ্চাৰ কৰিলে খুব পিটিলে মোৰ পিঠিখনো ইয়াত আছে দেখাই দিব পাৰিম মানে ক'ত ঘটনাটো লেকুজেলেম গাঁৱৰ পৰা মোক বান্ধি পিনি লৈ গৈছে মহমৰা লৈ আৰু তাত মহমৰাত পুৰা পাতিছে মাৰিছে পিটিছে টৰ্চাৰ কৰিছে আৰু জেলেম গাঁৱতো পিটিছে আৰু সেইকাৰণে মই ৰিহাব চেণ্টাৰৰ পৰা ওলাই আহি কেছ এটা দিলোঁ এই কেছটো উঠাই দিবৰ কাৰণে মহিলাসকলে ভাবুকি দিছে যদি উঠাই নিদিয়ে মোৰ কেছটো উঠাই নিদিয়ে তেতিয়াহ'লে মোৰ চাকৰি খাই দিম মোক বেয়া কেছত পচাম তেনেকৈ নানা ধৰণৰ ভাবুকি দি আছে আৰু লগতে মোৰ ঘৰৰ পৰিয়ালকো সকলো সদস্যক ভাবুকি দি আছে মানে কি আপুনি কি কৰিব গৈছিলে এইটো যেটো মানে লেকুজেলমলৈ কি কৰিব গৈছিলে মই চব্জি কিনিব গৈছিলোঁ তাত চব্জি বাগান এটা আছে তাত চব্জি কিনিবৰ কাৰণে গৈছিলোঁ মই আপোনাৰ নামটো কি মোৰ প্ৰফুল্ল দলে
মাৰপিট কৰিছে বুলি কৈছে, এইটো লেকু জেলমৰ মহিলাসকলে আছিল। হয়, লেকুজেলমৰ মহিলাৰ লগতে এই মমৰাৰ ৰিহেব চেণ্টাৰৰ কিছুমান ল'ৰা ডাইৰেক্ট আহি পিনে গপা মাৰি ধৰিছে আৰু লগতে মাৰপিট কৰিব আৰম্ভ কৰি লৈ গৈ ডাইৰেক্ট হাতত বান্ধি মোক লৈ গৈছে। সিহঁতে অভিযোগ কৰিছে যে আপুনি হাত উঠাইছে মহিলাসকলৰ। নাই, এইটো একেবাৰে মিছা। মহিলাসকলে মোৰ ওচৰলৈ মই যোৱাই নাই সিহঁতৰ ওচৰলৈ। সিহঁতে মোৰ ওচৰত আহি মোক ধৰি মেলি বান্ধি মেলি লৈ গৈছে আৰু খুব পিটিছে মোক। সিহঁতে পিটিছিলে? হয়, বান্ধি মেলি গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে।